হেল্ল' গাইছ, আমি গৈ আছোঁ এতিয়া খ্ৰীষ্টান বিয়া খাবলৈ আৰু প্ৰথমবাৰ বিয়া খাব যাই আছোঁ খ্ৰীষ্টান বিয়া। তো আমি গোটেইকেইটা ফেমিলি গৈ আছোঁ, এইফালে ভাগিনা আছে। তো বিয়াত গৈ দেখুৱাম কেনেকুৱা খ্ৰীষ্টান বিয়া হয়। আৰু এতিয়া ব'লক মোৰ লগত খ্ৰীষ্টান বিয়া খাবলৈ। আৰু বিয়াটো হৈছে আমাৰ গাঁৱতেই, আৰু এনেকৈ আমি আহিলোঁ গোটেইকেইটাই, ঘৰৰে হয় বাৰু গোটেইকেইটা, আমাৰ বাইদেউ হয় আৰু মা আহিলে, এনেকৈ আমি সকলো আহিলোঁ। আৰু বিয়াটো ওচৰতে আছিলে, সেইটো বাবে আমি সোনকালে আহি পালোঁ। এফালে মানুহ বহুত আছিলে আৰু ৰাস্তাটো বহুত দীঘলীয়া হয়। এনেকৈ আহি আমি হলৰ ভিতৰত সোমালোঁ আৰু মানুহৰ সমাগমো বহুত আছিলে। আৰু এইফালে দেখিলোঁ দৰা কইনাক, খুব ভাল লাগিলে দেখি কিনে, প্ৰথমবাৰ দেখিছোঁ খ্ৰীষ্টান বিয়া। আৰু এনেকৈ আমি আহিলোঁ বিয়াৰ প্ৰেজেণ্ট দিবলৈ। আৰু তাৰপিছতে আমি এনেকৈ কইনা দৰা চালোঁ আৰু আমাক দিলে খাবলৈ ভাত, আৰু আমি এনেকৈ ভাত খালোঁ আবেলি। আৰু খাই উঠি আমি আহিলোঁ ঘৰ। চ' গাইজ, আজিৰ বিয়াটো এনেকুৱাই আছিল।